পখিলা বনাইছোঁ পেলনীয়া বস্তু দি আৰু এইটো সৰস্বতীৰ ধাৰণা দিয়া আছে সৰস্বতীৰ যেনেকৈ যা হৈছে সেইধৰণে সৰস্বতীৰে যি হৈছে এইধৰণে আমাৰ হ'ব আৰু আমি আখৰ সলাব পাৰোঁ আখৰ সলালে আকৌ হ'ব লৰচৰীকেৰে লি লটিকেৰে লি এনেকৈ হ'ব এই ধৰণৰ এটা দিলে আৰু আছে এইটো হৈছে আকৃতিৰ নিচিনাকি এইটো ওলাব পৰা যায় দি পেলাই লগাব পাৰিব ছাত্ৰ ছাত্ৰীসকলে এইটো আছে আৰু এইটো আছে আপোনাৰ সংখ্যাৰ ধাৰণা দিব পাৰিব এইটো এক আছে এইটো ঘূৰাই মিলাই একত যাব লাগিব এইটো এক এনেকৈ ধৰি এই ধৰণে হ'ব এক সংখ্যাৰ লগত আৰু কালাৰো গম পাব তাৰপাছত আৰু এইটো আছে আগৰ পাছৰ সংখ্যা ধাৰণা এইটো 2 2 3 এইটো টানি দিলে এনেকৈ হৈ যাব তিনি থাকিলে এই হৈছে সংখ্যা আৰু আগৰ পাছৰ এই ধৰণে পাব তাৰপাছত এইটো এটা আছিলে কি যুগৰ ধাৰণা কীৰ্তি ব্যৱহাৰ কৰিব ইয়াত কীৰ্তি দিব ইয়াত দুটা দিব ইয়াত দুটা দিলে ধৰক ওলাই যাব কেইটা হ'ব সেইটো গম পাব আৰু এইটো সংখ্যাৰে ধাৰণা এইটো চাৰিটা আছে তিনিটা আছে এটা আছে আৰু এইটো আছে সাপৰ দি পেলাই এইটো সৰস্বতী পেলনীয়া বস্তু এনেধৰণৰ সাপৰ দি পেলাই লিখিব পাৰিব এই ধৰণৰ দিয়া আছে ষ্টুডেণ্টে এইটো মিলাই পেলাই এইটো এটা অ বনাব অৰ ধাৰণা পাব ঠিক আছে আৰু আপোনাৰ পিছফালে এখন ধুনীয়া আৰ্ট বাদামৰ বাকলিৰে বনোৱা এটা সংখ্যা ধাৰণা সংখ্যা ধাৰণা পাব আৰু কালাৰৰ ৰঙৰ ধাৰণা পাব এইটো এটা সংখ্যা ধাৰণা বাদামৰ বাকলিৰে বনাইছে আৰু এইটো বাদামৰ বাকলিত মানে এইটো নেল পলিচৰ কালাৰ দিয়া হৈছে এইবিলাক নেল পলিচ যিবিলাক আমাৰ বেয়া হৈ যায় আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ নেল পলিচ দিয়া হৈছে আৰু অলপ ফেব্ৰিক কৰা হৈছে আৰু সংখ্যাবিলাক মচুৰ দালি দিয়া আছে ৰং কালাৰ কৰা এইটো এটা চাৰ বনাইছে এইটো চাৰিৰ ধাৰণা পাব লগতে ৰঙৰ ধাৰণা পাব আৰু চৰৰ বৰ্ণৰ ধাৰণা পাব এইটো এটা আছে এইটো ৰঙৰ ধাৰণা পাব ৰং দিয়া আছে গুলপীয়া ৰঙা ৰঙৰ ধাৰণা আগৰ চিনাকি হ'ব নেক্সট এইটো এটা এলফাবেটৰ ধাৰণা স্মল লেটাৰ আৰু কেপিটেল লেটাৰ এইটো ফুলপাহৰ জৰিয়তে আপোনাৰ কালাৰ ধাৰণাও আৰু সংখ্যাৰ ধাৰণা পাব আৰু সেইকেইটা সৰস্বতী চৰ বৰ্ণ আছে নেক্সট এইটো আমাৰ চব পেলনীয়া বস্তু বনাইছে এইটো পেঞ্চিলৰ কাটাৰ দি বনাইছে এইটো ইয়াত মানে কিহৰ ধাৰণা পাব এইটো ডাঙৰ সৰুৰ ধাৰণা পাব এইটো ডাঙৰ এই ধৰণৰ পাব এইটো সংখ্যা ধাৰণাই পাব এইটো চেম সংখ্যা ধাৰণা এটা চৰাইৰ পোৱালি আছে চৰাইৰ পোৱালি সংখ্যা ধাৰণা বাইদেউ চৰাইৰ পোৱালিকেইটা কেনেকৈ বনাইছে আপুনি অলপ এইটো পেলনীয়া বস্তুৰ পৰা এইবোৰ ডিম খাই পইচাটো চলাই দিওঁ তাৰ পৰা আৰু এইটো খাই দিয়া হৈছে তাৰ বাগিচা এইটো সংখ্যা আগৰ পাছৰ এইটো 2 3 এয়া 5 6 6 7 এনেকৈ আছে এইটো জুই চোলা বাকচ দি বনোৱা হৈছে আৰু এইটো বাইদেউ কৈ দিওঁ মানে অমিতা আৰু এটা আছিলে এইটো আছিলে আপোনাৰ সোৱাদ ল'ব পাৰি পঞ্চইন্দ্ৰিয়ৰ ছবি দি বনাইছে এইটো ছাল এনেকৈ কাণেৰে শুনিবলৈ গোন্ধ ল'বলৈ এই ধৰণৰ কিছুমান আমাৰ এইবিলাক ছবি অঁকা ছবি পৰা যাব আৰু এইটো আমাৰ
ৰুমৰ কনচেপ্ট কচনি ৰুমৰ আৰু সি সেইটো